হেল্ল' এভৰিৱান, এয়া হৈছে আমাৰ কাষৰ গাঁওখনত শ্ৰী শ্ৰী শিৱ মহাপুৰাণ মহাযজ্ঞ আৰম্ভ হৈছে। আজি 4-5 দিন হ'ল আৰু মই যাব পৰা নাছিলোঁ, গতিকে সেইদিনাখন গ'লোঁ, ভিডিঅ'টো আজিহে এডিট কৰিলোঁ আৰু গৈয়ে দেখিলোঁ তাত গংগা আৰতি হৈ আছে আৰু সঁচাকৈ দেখা নাছিলোঁ এনেকুৱা। সেইদিনাখনে প্ৰথম দেখিছোঁ, গৈ সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু গৈয়ে ইয়াতে আমি চাবৰ কাৰণে ৰ'লোঁ, যিহেতু গেটৰ পৰা সোমাই কিনে ইয়াতে গংগা আৰতি কৰি আছে, গতিকে মই চালোঁ আৰু আপোনালোকে শুনকচোন, ইমান বেছি ভাল লাগিছে। আৰু সঁচাকৈ গৈ ইমান যে ভাল লাগিলে, কিবা যিমান যি ক'লেও নাম কীৰ্তন এইবিলাকত গৈ মই বহুত বেছি ভালেই পাওঁ। আৰু আমি সোনকাল যাব নাপালোঁ, আধা শেষে হ'ল, এয়া শেষ হ'বৰ হ'লে তেতিয়াই আমি গ'লোঁ। আৰু যিহেতু ইয়াত 11 দিন হ'ব, গতিকে মই আৰু যাম এদিন, একদম ধুনীয়াকৈ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাম গংগা আৰতিখিনি। গতিকে যিখিনি বাৰু সেইখিনি আজি আপোনালোকক দেখালোঁ। আৰু বলক এতিয়া মই আপোনালোকক গোটেই ঠাইখিনি দেখাম আৰু ইমান ধুনীয়াকৈ বনাইছে, আচলতে সঁচাকৈ বহুত বেছি ভাল লাগিছে। গতিকে ল'ৰা ছোৱালীকো দেখালোঁ আৰু বলক আপোনালোকেও চাব কি কি বনাইছে, কেনেকুৱা কৰিছে আৰু কোনে কোনে অহা নাই আহিব। ইয়াত 11 দিন হ'ব, গতিকে আজি 4-5 দিন গ'ল, গতিকে বাকী আৰু আছে, গতিকে আপোনালোকে আহক। ইয়াতে মই অলপ ফুৰিলোঁ, মানে ল'ৰা ছোৱালীকো দেখালোঁ আৰু এয়া ভণ্টিজনী দেখিছেনে, তাই মোক ধুনীয়াকৈ ঘূৰাই আছে, গতিকে আপোনালোকে অলপ চাওকচোন। এইটো কি বাবা? গণেশ বাবা এইটো। আৰু আহক এতিয়া আপোনালোকক মই দেখাই আছোঁ, মূৰ্তিবোৰ ইমান ধুনীয়াকৈ বনাইছে, মানে আমাৰ যেনেকৈ তামোলপুৰত ৰাস হ'লে যেনেকৈ বনায় বা ৰাসবিলাকত যেনেকুৱাকৈ থয় তেনেকুৱাকৈ ধুনীয়াকৈ একফালৰ পৰা মই আপোনালোকক দেখাই গৈ আছোঁ আৰু আপোনালোকে চাই থাকক। আৰু ল'ৰা ছোৱালীয়েও খুব বেছি ভাল পাইছে, সঁচাকৈ কৈছোঁ। আৰু মোৰ ভিডিঅ' চাই আপোনালোকে আহক, যোনে যোনে অহা নাই, খুব ধুনীয়া হৈ আছে আৰু মন চন সঁচাকৈ বহুত বেছি ভাল লাগি যায়। আমাৰ ঘৰৰ ওচৰতে, আৰু যেতিয়া মানে তাৰ পৰা যেতিয়া যেতিয়া গংগা আৰতি হৈ থাকে সেই সময়খিনি, যেতিয়া মিউজিকটো শুনি থাকোঁ ন, সঁচাকৈ কিবা ঘৰৰ পৰাই মনটো ভাল লাগি যায়। মই সেইদিনা গ'লোঁ হঠাৎ আৰু এতিয়া আৰু যাম এদিন, গতিকে আজিও মই মানে কিবা মনটো তাত বাৰে বাৰে তাতেই গৈ আছে, কিবা বহুত বেছি ভাল লাগি যায় মিউজিকটো শুনাৰ পিছত। মানে যিখিনি ভজনখিনি হৈ থাকে, মানে আৰতি কৰি থাকে, সেই সময়খিনিত বহুত বেছি ভাল লাগে শুনি। আৰু এয়া চাওক, গোটেই ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে আপোনালোকক মূৰ্তিখিনি দেখালোঁ। আৰু এইফালে চাওকচোন, ইমান ধুনীয়াকৈ চেল্ফি পইণ্ট এটা বনাই থৈছে আৰু মোৰ ল'ৰাক চাব দেই, সিটো নিজে কেমেৰাত আহিব বেয়াই পায় আৰু মই ফটো উঠোঁ বুলি কোৱাৰ লগে লগে তাৰ খং কি চাওকচোন। কিয় মাতত ফানালকে মই? এনেকৈ আৰু আমি এতিয়া আহিলোঁ আৰু এইফালে প্ৰসাদ দি আছে। যিহেতু আমি বহুত দেৰিকৈ গ'লোঁ, গতিকে বেছি টাইম থাকিব নাপালোঁ আৰু এদিন যাম, ধুনীয়াকৈ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাম। আৰু তাৰপিছত ইফালে কীৰ্তন হ'ব, সেইখিনি শেষ হোৱাৰ পিছত, গতিকে আমি কীৰ্তন চোৱা নহ'ল, যিহেতু আমাৰ ৰাতিও হ'ল, গতিকে আৰু এদিন আহিম ধুনীয়াকৈ। আৰু আপোনালোকৰ শেষত আৰু কৈছোঁ, আপোনালোকে আহক, খুব বেছি ভাল লাগিছে, ধুনীয়া লাগিছে। গতিকে আৰু এইফালে আমাৰ বিশ্বজিৎ দৈমাৰী ছাৰ, তাৰপিছত ভজন দা আৰু আহিছে কোনোবা এনেকৈ। শেষত তেখেতসকলক লগ পালোঁ আৰু এই শেষত আমিও ঘৰলৈ বিদায় ল'লোঁ। গতিকে ভিডিঅ'টো চাই কেনেকুৱা লাগিল, যদি ভাল লাগিল এটা লাইক কমেণ্ট কৰি দিব।